মাত্ৰ 10 ছেকেণ্ডতে উটি গ'ল হাজাৰ হাজাৰ লোক 105 ভাৰতীয় হতাহীন 1000 লোকৰ নাই কোনো খবৰ নেপাললৈ ফুৰিবলগীয়া পৰ্যটকৰ বিচ্ছিন্ন সংযোগ ভয়ংকৰ বানত তছনছ নেপাল প্ৰকৃতিৰ উত্তৰ ওপৰত ধ্বংসস্তূপত পৰিণত বিস্তীৰ্ণ অঞ্চল মাত্ৰ 10 ছেকেণ্ডতে উটি গ'ল হাজাৰ হাজাৰ লোক খবৰ নাই হাজাৰৰ অধিক লোকৰ ভয়াবহ বানৰ কবলত নেপাল তীব্ৰতাৰ পৰা নামি অহা পানীয়ে তছনছ কৰি পেলালে নেপালৰ ৰাছৱা জিলাত বুধবাৰে পুৱা ভোটেকুশে নদীত আকস্মিকভাৱে তীব্ৰ বান অহাৰ পাছতে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয় মুহূৰ্তৰ ভিতৰতে বিস্তীৰ্ণ অঞ্চল ধ্বংসস্তূপত পৰিণত হয় 17,000 ফুট উচ্চতাৰ পৰা খহি পৰিছিল 2,000 ফুট বহল হিমবাহৰ অংশ হিমবাহে অতিক্ৰম কৰিছিল 1 কিলোমিটাৰতকৈ অধিক উলম্ব দূৰত্ব এই হিমবাহৰ স্খলনৰ খোলাৰ নদী পথত হৈছিল প্ৰাকৃতিক বান্ধ সৰ্বাধিক তাৰ পিছতেই নেপালত সৃষ্টি হয় জলপ্ৰলয় পুৱা পৰ্যন্ত 162 জনৰ মৃতদেহ উদ্ধাৰ হৈছে আৰু এতিয়াও নিৰুদ্দেশ হৈ আছে বহুজন